হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিলোঁ মাজুলীৰ অন্য এক সত্ৰ দক্ষিণপাট সত্ৰলৈ। আৰু দক্ষিণপাট সত্ৰই এনে এখন সত্ৰ য'ত দিন ৰাস অনুষ্ঠিত কৰা হয়। ইয়াত দিনত পুতলাৰ সৈতে ৰাস পতা হয় আৰু ৰাতিলৈ এই সত্ৰৰ ভকতসকলৰ দ্বাৰা ৰাস অনুষ্ঠিত কৰা হয়। যদিও আমি মাজুলীতে থাকোঁ, কিন্তু আমি এইবাৰহে প্ৰথম দক্ষিণপাট সত্ৰৰ দিন ৰাস চাবলৈ বুলি আহিলোঁ আৰু আপোনালোককো দেখুৱাম। এয়া আমি চাকি বন্তি কিনি আনি সত্ৰৰ ভিতৰলৈ আহি আছোঁ। সত্ৰৰ ভিতৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া, আপোনালোকে দেখিবলৈ পাব। এইবাৰে যিহেতুকে আমি দক্ষিণপাট সত্ৰলৈ আহিছিলোঁ দিন ৰাস চাবলৈ, মানুহবোৰৰ ইমান ভিৰ আছিলে দেখি আচৰিতে হৈ গৈছিলোঁ দিন ৰাসৰ মানুহখিনি দেখি। ইয়াত লাহে লাহে পূজা আৰম্ভ হৈ গ'ল আৰু আমি চাকি বন্তি ভগৱানৰ